Welcome students, welcome to my channel. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ ইংলিছৰ বা ইংৰাজী বিষয়ত কথা পাতিম। আজি হ'ল তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু সবতকৈ আৰু তোমালোকে জানাই যে আমাৰ মৰমৰ জুবিন দা এতিয়া এই দুনিয়াত নাই। সো মে হি সল ৰেষ্ট ইন পিচ আৰু এইটো অলপ মানে বেয়া কথা, কিন্তু আজিতো আমাৰ এক্সাম আছে, এক্সামটো দিব লাগিব, সেইকাৰণে এই ভিডিঅ'টো পুৰা চাবা, ঠিক আছে। সবতকৈ আগত তোমালোকৰ তোমাৰ যোনটো সিলেবাসটো আছে এইটো চাই লোৱা। বহুত কেইটা ষ্টুডেণ্টছে সিলেবাসটোৱে নাজানে হাফ ইয়াৰলিত কি সুধিব। তো তোমালোকৰ হাফ ইয়াৰলিত ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা এটা আনচিন পেছেজ থাকিব, অ'কে। তাৰপিছত তোমাৰ ৰাইটিংছৰ ভিতৰত ট্ৰান্সলেশ্যন বা ছাবষ্টেন্স ৰাইটিং থাকিব, যে বেছিভাগ ষ্টুডেণ্ট ট্ৰান্সলেশ্যনে কৰে। আৰু আজিকালি যোনটো ট্ৰান্সলেশ্যনটো হয় এইটো মানে আছামিজ বা বেংগলী বা হিন্দীৰ পৰা ইংলিছ নোহোৱাকৈ আজিকালি ইংৰাজীৰ পৰা তোমাক MIL যোনটো তোমাৰ লেংগুৱেজ আছে এইটোত কনভাৰ্ট কৰিব লাগে, ঠিক আছে। ধৰা কোনোবা হ'ব পাৰে ইংৰাজীৰ পৰা হিন্দী বা ইংৰাজীৰ পৰা ইংলিছ কৰিব, অ'কে। তাৰপিছত এছে নাহিব, কিন্তু ষ্টৰি ৰাইটিংটো আহিব আৰু লেটাৰ ৰাইটিংটো থাকিব, অ'কে। আৰু তাৰপিছত গ্ৰামাৰৰ ভিতৰত যিমান বস্তু ইয়াতে দিয়া আছে, যিমান টপিক্স তোমালোকৰ আণ্ডাৰলাইন কৰা আছে, যেনে হ'ল ক্লাছ 9ৰ যিমান আছিল চব থাকিবই, প্লাছ ডিটাৰমাইনাৰ, টেন্স, ভইচ, ভকেবুলাৰী, সিনথেচিছ অফ সেন্টেন্স এইবিলাক থাকিব, অ'কে। ক্লাছ 9ৰটো নাথাকিব পাৰে, কাৰণ এইটো মানে কেতিয়াবা আহি যায় কেতিয়াবা নাহে। আৰু প্ৰজৰ ভিতৰত তোমালোকৰ লেটাৰ টু গড, নেলছন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম এণ্ড গ্লিমছ অফ ইণ্ডিয়াৰ পৰা তোমালোকক কুৰ সুধিব এইবাৰ, ঠিক আছে। তাৰপিছত পয়েট্ৰিৰ পৰা টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা এই দুটা পয়েম আহিব, আৰু ছাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা তোমালোকৰ মিডনাইট ভিজিটাৰ আৰু আ কুৱেশ্যন অফ ট্ৰাষ্ট আহিব, অ'কে। চ' এইবিলাক হৈ গ'ল তোমালোকৰ হাফ ইয়াৰলি চিলেবাছটো, যোনটো আজি এক্সাম হ'ব এইটোৱে। আৰু মোৰ চেনেলটো একদম নতুন আছে, যদি তুমি ভিডিঅ'টো চাই আছা আৰু নতুনকৈ পাইছা এই ভিডিঅ'টো, চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবা, কাৰণ এইটো চেনেলত তুমি বহুত কেইটা বস্তু ফ্ৰীত পাবা, একদম ফ্ৰী, ক্লাছ 10ৰ কাৰণে, অ'কে। এতিয়াতো হাফ ইয়াৰলি চলি আছে, হাফ ইয়াৰলি এক্সাম যোৱাৰ পিছত আমি ৰেগুলাৰ ক্লাছ লোৱাটো ষ্টাৰ্ট কৰিম, অ'কে। তাৰপিছত মই কি কৰিছোঁ তোমালোকৰ কাৰণে হাফ ইয়াৰলি লাষ্টৰ পেপাৰটো আনিছোঁ, এইটো তুমি চাই লোৱা কেনেকুৱা লাষ্টে হাফ ইয়াৰলি পেপাৰটো আহিছিল আৰু তোমালোকৰ এইবাৰৰ পেপাৰটো কেনেকুৱা হ'ব পাৰে, অ'কে। আজিৰ পেপাৰটো সবতকৈ আগত, আৰু মই মানে ভিডিঅ'টো অলপ শ্বৰ্ট ৰাখিম, এইকাৰণে মই মাত্ৰ কুৱেশ্যনটোৱে ক'ম, আনচাৰটো এতিয়া নকওঁ, কিন্তু মই পেটাৰ্ণটো বুজাই দিম কেনেকুৱা কুৱেশ্যনটো আহিব পাৰে। এইবিলাক তুমি জানাই তোমালোকৰ পেপাৰত আগতো আহিছে না। এটা হ'ল ষ্টেটমেণ্ট টাইপ কুৱেশ্যন, দুটা তোমাৰ ষ্টেটমেণ্ট দিয়া থাকিব, যেনে ধৰা এইটো এটা ষ্টেটমেণ্ট আছে, কি লেঞ্চো ৱাজ এন অক্স অফ মেন ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ড। চ' এইটো চেণ্টেন্সটো কিতাপত দিয়া আছে না, কি লেঞ্চো মানে বহুত কাম কৰা, বহুত হাৰ্ড ৱৰ্কিং পাৰ্চন আছিল, এইটো লাইনৰ মিনিংটো এইটো হ'ল। আৰু ছেকেণ্ডটো লাইনটো দিছে যে ষ্টেটমেণ্ট 2টো হ'ল লেঞ্চো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ আ বাঞ্চ অফ ক্ৰুক্স। চ' এইটোও ট্ৰু আছে। চ' এই দুটা চেণ্টেন্সটো কাৰেক্ট না। চ' ইয়াতে আমি যাম both sentence 1 and 2 are correct. So option number C to আমাৰ কি হ'ব, কাৰেক্ট হ'ব, অ'কে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে sentence 1 to statement 1 to কাৰেক্ট হ'ব আৰু statement 2 to ইনকাৰেক্ট হ'ব। তেনেহ'লে আমি লিখিম sentence 1 is true and 2 is false, এনেকুৱা, অ'কে। চ' এইটো এটা ধৰণৰ মানে নতুন ধৰণৰ আমাৰ নতুন পেটাৰ্ণৰ কুৱেশ্যনটো হ'ল, অলপ CBSE নিচিনা। তাৰপিছত কোনটো ডায়লগটো কোনে কৈছে, এইটো পিছত ওপৰতে তোমাৰ ফাইনেলতো 2-3টা কুৱেশ্যন থাকিব ষ্টৰীৰ পৰা, আৰু ইয়াতে আহিছে যেনে এইটো হু এক্সক্লেইম য়েছ গড উইলিং, এইটো কোনে কৈছিল, এইটো কৈছিল মানে লেঞ্চো ৱাইফ না, লেঞ্চো যোনটো ৱাইফ হ'ল এইটোৱে কৈছিল না। আচ্ছা, এনেকুৱা কুৱেশ্যন থাকিব, এইবিলাক কুৱেশ্যন তোমালোকে চাই লোৱা। আৰু এটা আছে এছাৰশ্যন আৰু ৰিজনিং, এইটোও আজিকালি আহি যায়। এছাৰশ্যন ৰিজনিং কেনেকুৱা কৰা যায়, যেনে এইটো কুৱেশ্যনটো চাবা, ৱেন লেঞ্চো কাউণ্টেড দ্য মানি হি বিকেম এংগ্ৰি, মানে যেতিয়া লেঞ্চো পইচাটো কিনিছে সি মানে খং কৰিছে। ছেকেণ্ড এইটো হ'ল এছাৰশ্যন মানে এটা চেণ্টেন্স আছে যোনটো এছাৰ্ট কৰি আছে, ঠিক আছে। নেক্সট ৰিজনিংটো কি কৈছে, ৰিজনটো দিছে গড হেজ মেড মিষ্টেক অফ চেণ্ডিং 70 pesos, ভগৱানে মানে মিষ্টেক কৰিছে, যে 70 peso দি কিনে, মানে কি ভগৱান যেতিয়া পইচা দিছিল তাৰ ভগৱানৰ পৰা ভুল হৈ গ'ল। আৰু আমি জানো যে ভগৱানটো পইচা দিয়া নাই, পইচা কোনে দিছিল, পোষ্ট মাষ্টাৰে দিছিল না, সিহঁতে মানে কণ্ট্ৰিবিউট কৰি কিনে পোষ্ট মাষ্টাৰ আৰু পোষ্ট অফিচ এমপ্লয়িজ দিছিল। চ' এইটো চেণ্টেন্সটো একদম ৰং। চ' যেতিয়া এটা কাৰেক্ট আছে আৰু এটা ইনকাৰেক্ট, চিম্পলি আমি ইয়াতে যাম, এইটো ফাৰ্ষ্টটো কি কৈছে, বহুত এছাৰশ্যন এণ্ড ৰিজনিং আৰ ট্ৰু। চ' এইটো ফল্ছ হৈ যাব, কাৰণ কি এইটো ট্ৰু নহয়, ৰিজনটো ফল্ছ হয়। চ' এইটোও ফল্ছ আমাৰ না। নেক্সট এছাৰশ্যন ইজ ট্ৰু আৰু আৰ ইজ ফল্ছ, অ'কে। এইটো কাৰেক্ট আনচাৰ হ'ব। এছাৰশ্যনটো আমাৰ কাৰেক্ট হয়, কিন্তু ৰিজনিংটো মানে ৰং আছে, অ'কে। যদি এনেকুৱা হ'লে কয় যে এইটো যোনটো ৰিলেটেড কথাটো হয়, দিছে কি ৱেন লেঞ্চো কাউণ্টেড মানি হি বিকেম এংগ্ৰি। চ' ইয়াতে যদি ৰিজনিংটো থাকিলে হয় যে বিকজ দেয়াৰ ৱাজ অনলি 70 pesos ইন দ্য এনভেলপ, ইন ডেট কেছ আমি লিখিলোঁ হয়, ঠিক আছে। এছাৰশ্যন আৰু ৰিজনিং দুটাই কাৰেক্ট আছে, আৰু তাৰ এক্সপ্লেনেশ্যনটোও কাৰেক্ট। কেতিয়াবা কি হয়, চেণ্টেন্সটো কাৰেক্ট থাকিব দুটা, কিন্তু এক্সপ্লেনেশ্যনটো ইনকাৰেক্ট থাকিব। চ' এইবিলাক আমি চাব লাগে, অ'কে। এতিয়া মানে বেছি টাইম নাই, বেছি মানে মই কৰা নাই এইটোৰ ওপৰত। আৰু তোমালোকৰ ৱৰ্ড মিনিংছ একদম আহিব, ঠিক আছে। চ' ৱৰ্ড মিনিংটো চাই ল'বা। তোমালোকৰ যিমান মানে তোমাৰ কিতাপৰ মানে ষ্টৰী ছাইডত চাবা কিবা মানে কিছুমান ৱৰ্ড দিয়া আছে, তাৰ মিনিংটো দিয়া আছে, তাৰ পৰা এইবিলাক কুৱেশ্যনটো বনে, যেনে এপাৰ্থেইডটো হৈ গ'ল, এইটো আগতো আহিছিল, অ'কে। চ' এইবিলাক কুৱেশ্যনটো চাই লোৱা তোমালোকে জল্দি। মই কুৱেশ্যনটো অলপ
স্কিপ কৰি কৰি দেখাই দি আছোঁ তাৰপিছত আমি নেক্সট মানে এটা চেম্পল পেপাৰ আছে এইটো আমি চাব লাগে ওকে আচ্ছা এইটো আৰু এটা কোৱেশ্যন arrange these lines in sequence by choosing the correct option from chapter কুৰ্গ so কুৰ্গ চেপ্টাৰৰ পৰা তোমালোকক সুধিছে যে এইবিলাক যোনটো সেন্টেন্স হ'ল এটো কোনে মানে কোনটো মানে আগত আহিছে কোনটো পিছত গৈছে সিৰিয়ালি তুমি অ্যাৰেঞ্জ কৰিব লাগে ওকে ওকে তাৰপিছত আমি নেক্সট আহিম আকৌ স্টেটমেন্ট টাইপ কোৱেশ্যনটো দিছে এইবিলাক চাই যোৱা তোমালোকে Traditional dress Kurgi home people dress of Kurgi people is known as ki ko hami kupia ne kapia okay next ami sao tarpor amar rhyming words ahe exam ot rhyming words kene kwa hol jene care ot ki hoi gol yate rare to ho pare okay jene love dove put do na do no then next আমাৰ হল ওকে নেক্সট আৰু আছে আমাৰ লিটাৰেৰী ডিভাইস কিছুমান লিটাৰেৰী ডিভাইসটো আছে বহুত কেটা আছে কিন্তু মানে টোটাল আই গেছ 15 প্লাস আছে কিন্তু এতিয়া ইয়াতে আমাৰ দিয়া হল যেনে এনাফৰা এনজেবমেন্ট এটা স্পেলিংটো চাগে ভুল আছে মেটাফৰ এলিটাৰেশন এইবিলাক আছে সো এটো সেন্টেন্সত মানে কোনটো লিটাৰেৰী ডিভাইসটো ইউজ কৰা গৈছে বা কোনটো লিটাৰেৰী ডিভাইসটো পোয়েমত কোনটো লিটাৰেৰী ডিভাইসটো ইউজ কৰা গৈছে এনেকুৱা কোৱেশ্যনো আহিব পাৰে ওকে নেক্সট আমি চাও স্টেটমেন্ট টাইপ কোৱেশ্যন আছে নেক্সট আচ্ছা গ্ৰামাৰ পৰা তোমালোকৰ মানে টপিকটো বহুত আছে কিন্তু আমাৰ মানে কেতিয়াবা কয় সব টপিকৰ পৰা কোৱেশ্যনটো নাহে ঠিক আছে সো যিমান আহিব এটো কৰিবা যেনে the workers decided to form a union হ'ব ইয়াতে এটো কাৰেক্ট আছে there is dash petrol left after Raj uses the bike so little petrol okay he has dash time to spare when he was in a hurry little time মানে তাৰ লগত বহুত কম সময় এটা মানে few men are free from fault হয় every man wishes to be happy so answers to কৈ আছো কিন্তু কিয় এনেকুৱা হৈছে এইবিলাক এতিয়া মই মানে এক্সপ্লেইন কৰা নাই আৰু এটো তোমাৰ হৈ গল কাৰেক্ট সেন্টেন্স যেনে এভৰি ডে দিয়া আছে তো ৰাইট হ'ব সিম্পল প্ৰেজেন্ট টেন্স আহিব after before ইউজ কৰিছে ইয়াতে verb 2 দিয়া আছে ইয়াতে had plus verb 3 লাগিব এনেকুৱা মানে কোৱেশ্যন if I knew হ'ব এটো I would have contacted him so ইয়াতে এটো if I knew নহলে আমি এটো লিখিব পাৰিম if I had known him his address I would have contacted okay এটো হ'ব ইয়াতে সো এনেকুৱা কোৱেশ্যন থাকিব তাৰ পিছত এই পাৰ্টটো মই স্কিপ কৰিছো মানে এমসিকিউ আজিকালি বহুত ডাঙৰ মানে পেপাৰটো আহি যায় তো ভিডিওটো ডাঙৰ হৈ গলে আচ্ছা তাৰ পিছত আমি আহো এই কোৱেশ্যনত সো কোৱেশ্যনটো কেনেকুৱা খুদিছে এইবিলাক চাই লোৱা তোমালোকে মই তোমালোকক কিবা এটা কোৱেশ্যনটো দিম এটো সেকশন সি পৰা যেনে মিডনাইট ভিজিটৰ হু ডু ইউ থিংক ইজ মোৰ ইন্টেলিজেন্ট বিটুইন অসেবল এণ্ড ম্যাক্স এটো লাষ্ট ইয়াৰ আমাৰ আহিছে কামৰূপ ডিস্ট্ৰিক্টত সো এটো মানে এইবাৰ আহাটো মানে চান্স নাই কামৰূপৰ কাৰণে কিন্তু বেলেগ যোনটো ডিস্ট্ৰিক্ট হয় এটো আহিব পাৰে ফলোৰ কোন আছিল ডেসক্ৰিপশনটো কি হৰেন্স ডন বাই character sketch of Horen's done by okay what are the subtle ways in which the lady manages to deceive Horen's done by মানে যোনটো লেডি টু আছিল এটো Horen's done by কেনেকুৱা ডিসিভ কৰিছে তাক ধোকাটো কেনেকুৱা দিছে এটো ওপৰ কোৱেশ্যনটো আহিছে ওকে আৰু তোমালোকৰ এইবিলাকে হয় কোৱেশ্যনটো ষ্টৰি ৰাইটিং আছে ইয়াতে আজিকালি যোনটো মানে আমাৰ ৰাইটিং স্কিলত যোনটো ৰাইটিং স্কিলছত যোনটো লেটাৰ টু এডিটৰ আহে এটো মানে অলপ চেঞ্জ হৈছে আগত short মানে কোৱেশ্যনটো আছিল আজিকালি মানে অলপ মানে ডেসক্ৰিপটিভ থাকে সিবিএসই নিচিনা so though there is movement like Sarv Shiksha Abhiyan and enrolling up underprivileged children in school there are still many children who do not go to school in it is indeed disturbing write a letter to the editor so etu টপিকৰ ওপৰত তোমালোকক মানে বহুত কেটা ষ্টুডেন্ট এতিয়াও মানে স্কুলত যোৱা নাই স্কুল যাব পৰা নাই এটোৰ ওপৰত লেটাৰ টু এডিটৰ আছে তো লেটাৰ তোমালোকৰ দুই ধৰণৰ থাকে এটা লেটাৰ টু এডিটৰ জেনাৰেলি আৰু এটা হ'ল লেটাৰ টু তোমাৰ যে পেৰেন্টস দাদা দেউতাক এনেকুৱা মানে ইনফৰ্মাল লেটাৰ যোনটো এটো মানে দুটা মানে থাকিব ফৰ্মাল এটো হৈ গল আৰু এটো ইনফৰ্মাল কেতিয়াবা আমাক এপ্লিকেশন টু আহি যায় এপ্লিকেশন টু প্ৰিন্সিপাল ওকে সো এই তিনিটা টপিক চাই ৰাখিবা ওকে নেক্সট আনসিন প্যাসেজটো তোমালোকে জানাই প্যাসেজ এটা দিয়া থাকিব এটো তোমাক কৰিব লাগে সো এটো হৈ গল তোমালোকৰ লাষ্ট ইয়াৰ মানে হাফ ইয়াৰলি পেপাৰটো তাৰপিছত মই এটা মানে পেপাৰ স্যাম্পল পেপাৰটো লৈছো যোনটো মানে বুজাব মানে কথা আছিল কিন্তু ভিডিওটো 10 মিনিটৰ মানে বেছি হৈ গল তো ইমান মানে ডাঙৰ আমি নকৰো ঠিক আছে মই মাত্ৰ তোমালোকক পেপাৰটো দেখাই দি আছো যোনটো পেপাৰ মই সিলেক্ট কৰিছো আৰু ইয়াতে একদম লাষ্টত লৈ চাবা তোমালোকক মই কিবা ইম্পৰ্টেন্ট কোৱেশ্চন দিম 10 মাৰ্কৰ তাৰ পৰা তোমালোকৰ 10 মাৰ্কস সিওৰ হৈ যাব ওকে মই তো মানে স্কিপ কৰি গৈ আছো তোমালোকে এটা স্ক্ৰিনশ্বটটো লব পাৰিলে ভাল ওকে বা চাই ললে হৈ গল আজি এক্সাম আছে
আৰু এইটো এটা কোৱেশ্যন হ'ল তোমাৰ সিকুৱেন্স ওয়াইজ যেনে মই 1 2 3 4 1 2 3 4 এটা আমি কোৱেশ্যনটো কৰিছিলোঁ ইয়াতে PQRS এনেকুৱা দিয়া আছে মানে কোনটো সেন্টেন্স ষ্টৰীত আগত আহিছে কোনটো পিছত আহিছে এনেকুৱা কোৱেশ্যন আৰু অথৰৰ নামটো তুমি পঢ়ি ল'বা কোনে ট্ৰান্সলেট কৰিছে এটোও জানি ল'বা ওকে এছাৰচন ৰিজনিংটো লাগে তাৰপিছত আৰু এটা আছে পয়েটিক ডিভাইচটো আমি কৰিছোৱে আৰু এটা আৰু আছে ওকে এইবিলাক সব গ্ৰামাৰ পৰা এইবিলাক তোমাৰ হৈ গ'ল কোৱেশ্যন আনসাৰটো এটো চাই লোৱা এবাৰ বা স্ক্ৰীনশ্বট লৈ লোৱা আৰু ঘৰত পঢ়ি ল'বা সেকশন সিট আৰু কি দিছে মিটিং বিটুইন অসেভাৰ এণ্ড মেক্স মানে মোস্ট কমন না হু লেড হৰেন্স ডন বাই টু ব্ৰেক দ্য টু লেডি টু গ্ৰিফিন why did Griffin enter in big London store Griffin কিয় এইটো লণ্ডন ষ্টৰত গৈছিল what did he do there তাতে কি কৰিছিল how was finally obliged to leave it okay describe the first meeting between Bill and young lawyer so এইটো তো তোমালোকৰ মানে ফাইনালৰ হয় ইয়াতে মানে বহুত এটা কোৱেশ্যন তোমালোকৰ হেৰি মানে সিলেবাস হাফ ইয়াৰলিত নাহে কিন্তু মই এনে দি দিছো এটা আৰু এছে এতিয়া নালাগে এতিয়া তোমালোকৰ চাই ল'বা এইটো চোৱা এটা মানে হেৰিটো দিছে write a letter to educational minister seeking the commendation for these youth to be nominated for serving citizen award okay সেইটো মানে বেলেগ ধৰণৰ এটা লেটাৰ আহি গ'ল ওকে এইটো তোমাৰ সিন প্যাসেজ আৰু এটা থাকে আনসিন প্যাসেজ মই কৈছোৱে আচ্ছা আৰু যোনটো আমাৰ হেৰিটো আহিছিল কি কয় আনসিনটো তাতে আমাৰ ডায়াগ্ৰাম বেছ কোৱেশ্যন আছিল সো এইবিলাকো তোমালোকে চাব পাৰা ওকে আৰু ইয়াতে কিছুমান কোৱেশ্যনটো আছে ফাইলটো মানে মই মানে বহুত ডাঙৰকৈ বনাই দিছোঁ না ওকে এনেকুৱা কোৱেশ্যন থাকিব পাৰে এনেকুৱা ধৰা ইয়াতে দিছে দেয়াৰ আৰ মেনি লিজেণ্ডছ অফ টি অৰিজিন অফ টি দ্য টু ডিছকাছড ইন দ্য চেপ্টাৰ আৰ কোনটো আছিল এটা আছিল আমাৰ চাইনা আছিল আৰু এটা ইণ্ডিয়াটো আছিল দুটা হ'ল এটা চাইনাটো আৰু এটা চাইনাটো হৈ গ'ল আৰু এটা ইণ্ডিয়াটো হৈ গ'ল দুটা আছে তো চাইনাটো তোমালোকৰ এইটো চাইনিজ এম্পায়াৰ যোনটো দিয়া আছে এইটো হৈ গ'ল বৌদ্ধ আৰু ইয়াতে ইণ্ডিয়া তোমাৰ বৌদ্ধ ধৰ্মৰ ষ্টৰিটো হৈ গ'ল না এই দুটা আছে সো 1 আৰু 2 সো এনেকুৱা কোৱেশ্যন থাকিব পাৰে মানে চাৰিটা অপশ্যন দি দিব 1 2 3 4 তাৰ কম্বিনেশ্যনত কোৱেশ্যন থাকিব তাৰপিছত নেক্সট আমাৰ হ'ল এছাৰচন ৰিজনিং আমি আগতে কৰিছোঁ ঠিক আছে এইটো এটা কোৱেশ্যন ইফ আই এম ৰিচ আই উড বাই আ কাৰ অপশ্যন ইয়াতে কিবা এৰাৰ আছে ইয়াতে কাৰেকশ্যন আছে এইটোত মাজত কোনটো কাৰেক্ট কোনটো মানে অপশ্যনটো কাৰেক্ট হ'ল ইফ আই এম ৰিচ আই উড বাই আ কাৰ সো ইফ আই ৱেৰ ৰিচ আই উড বাই আ কাৰ ওকে সো এম নোহোৱাকৈ এইটো কি হ'ব লাগে ৱেৰ হ'ব লাগে সো ইফ আই ৱেৰ ৰিচ আই উড বাই আ কাৰ ওকে সো এইটো তোমাৰ অপশ্যন নম্বৰ ডি টু কাৰেক্ট এনেকুৱা কোৱেশ্যন তোমালোকৰ থাকিব পাৰে এক্সামত হাফ ইয়াৰলিত এইটো আমি চাম আজি কেনেকুৱা পেপাৰ আহে এইটো এটা ডায়াগ্ৰাম বেছ কোৱেশ্যন হৈ গ'ল ওকে আৰু ডায়াগ্ৰাম বেছ কোৱেশ্যনতো তোমালোকক অলপ মানে ভাবি কেনে আনসাৰটো দিব লাগিব এনে তোমালোকে আনসাৰ দিব নোৱাৰা কিমান লোকে বিচাৰে যে আজি এক্সামৰ পিছত মই আনসাৰটো তোমালোকক দিম আনসাৰ কিটো যেনেকৈ মই ক্লাছ 9ৰ এটা সাবজেক্টৰ দিছোঁ তলত কমেণ্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আচ্ছা এতিয়া তোমালোকক মই কৈছিলোঁ মই কিবা এটা মানে কোৱেশ্যনটো দিম এইটো কোৱেশ্যনটো মই তোমালোকক দি আছোঁ ধৰা এই সি পৰা সেকশন সি পৰা এইটো কোৱেশ্যনটো হৈ গ'ল ইয়াৰে তোমালোকে চাই ল'বা যে হাফ ইয়াৰলি যোনটো তোমালোকৰ আহি আছে এইটোৱে পঢ়িব লাগে যোনটো আহা নাই এইটো পঢ়িব নালাগে মানে ইয়াতে 4টা চেপ্টাৰৰ পৰা তুমি পাবা কিন্তু তোমাক দুটা যোনটো চেপ্টাৰটো আহি আছে তাৰ পৰাই পঢ়িবা এইটো মই আগতে তোমালোকক কৈ দিছোঁ কি তোমালোকৰ হাফ ইয়াৰলিত সুধিব ওকে সিলেবাসটো কি আছে সো 3-4টা মই সেটৰ পৰা মই দি আছোঁ আৰু চাওঁ যে আজি আমাৰ দিয়াটো এক্সামত আহে নে নাহে ওকে এইবিলাক একদম চাই যাবা একদম ইম্পৰ্টেণ্ট কোৱেশ্যন দৰকাৰী কোৱেশ্যন ওকে হৈ গ'ল সো আজিৰ কাৰণে এইটোৱে থাকিব ভিডিঅ'টো যদি ভাল পোৱা ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে তোমালোকে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ গ্ৰুপত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা ওকে থেংক ইউ আৰু বাই বাই বেষ্ট অফ লাক